हेलो गाइस, वेलकाम टू माय चैनल। आशा करूँ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকক দেখুৱাম গেছৰ বাৰ্নাৰ কেনেদৰে পৰিষ্কাৰ কৰে মাত্ৰ এটা বস্তু দি। তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া বুজি পাব, আপোনাৰ কামতো আহিব। এয়া চাওক কিমান বহুত পুৰণা এইটো বাৰ্নাৰ। মই আজি এইটো আপোনালোকৰ আগত ভিডিঅ'টো শ্বেয়াৰ কৰিব লৈছোঁ। মই ভাবিছোঁ এইটো পৰিষ্কাৰ কৰি লওঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। মই ইয়াতে পুৰা উতলা গৰম পানী দিলোঁ আৰু ইয়াতে হাফ নেমু দি দিছোঁ। আপুনি যিকোনো নেমু ল'ব পাৰে, গোল নেমু হওক, কাজি নেমু হওক। ইয়াতে মই এতিয়া 1 পেকেট ইনো দি দিছোঁ। যিকোনো আপুনি ইনো ল'ব পাৰে। মাত্ৰ 2 টকাতে আপুনি 1 পেকেট ইনো পাই যাব। একেবাৰে নতুন কিনিব আপোনাৰ দৰকাৰ নাই। ঘৰৰ বস্তুৰে আপুনি গেছৰ বাৰ্নাৰ চাফা কৰিব পাৰে। এই দুটা বস্তু দিয়ে মই গোটেই পেকেট ঢালি ল'লোঁ। এতিয়া দেখিছেনে কিমান ঝাক উঠিছে, ফেন উঠিছে। এই দেখিছেনে পৰিষ্কাৰ হ'বলৈ আৰম্ভ কৰিছে। 2 ঘণ্টা মই এনেকৈ ৰাখিম। 1 ঘণ্টা হ'ল। 1 ঘণ্টাৰ পাছত এয়া হৈছে, নিজে নিজে দেখিছেনে চাফা হৈ গৈছে। 2 ঘণ্টা হৈ গ'ল। এই 2 ঘণ্টাৰ পাছত এয়া চাওক, এয়া অটোমেটিক নিজে চাফা হৈ গ'ল। আপুনি জাষ্ট এখন বাচন মজা যিকোনো এখন ডিছ ল'ব পাৰে। মই ইয়াতে চাৰ্ফ অলপ লৈ লৈছোঁ, চাবোন, ডিছ চব এয়া গহি দুটা দেখিছেনে, অকণো জোৰ দিয়া নাই, নিজে এৰাই গৈছে। তাৰ জ্বলাখিনি নিজে নিজে চাফা হৈ গৈছে, সম্পূৰ্ণ চাফা হৈ গ'ল। দেখিছেনে যেনেকুৱা নতুন তেনেকৈ নতুনৰ দৰে চিকচিকীয়া হৈ গৈছে মাত্ৰ এইকেইটা বস্তু দিয়ে। চবৰ ঘৰত নেমু থাকেই, মাত্ৰ 2 টকা এটা খৰচ কৰিব লাগে। এয়া আমাৰ বাৰ্নাৰ একদম পৰিষ্কাৰ হৈ গ'ল, একেবাৰে নতুন। এতিয়া মই ধুই লওঁ, ধুই পেলাই আপোনালোকক দেখুৱাই আছোঁ। পৰিষ্কাৰ পানীত ধুই লৈছোঁ। আপোনালোকেও নতুন কিনিব দৰকাৰ নাই, পুৰণাখিনিকে এনেদৰে 2 টকা এটা খৰচ কৰি মাত্ৰ ঘৰতে পৰিষ্কাৰ কৰি লওক নিজে, একেবাৰে বিনা পৰিশ্ৰমত। এই দেখিছেনে একেবাৰে নতুন হৈ গ'ল। কেনেকুৱা জ্বলা, একদম পুৰণা, একেবাৰে নতুন। এয়া আপোনালোকৰ সন্মুখতে প্ৰুফ আপোনালোকক দেখাই দিছোঁ। এই চকচকীয়া হৈ গৈছে। আগতে কেনেকুৱা আছিলে দেখিছেনে, আৰু এতিয়া কেনেকুৱা হৈছে।